হেল্ল' গাইছ, ভালনে সকলোৰে? সেইখিনি লাবৰা ন আৰু এইখিনি বিলাহী টক এইফালে দালি খিচিৰি পায়স আছে নে পায়স? অঁ অঁ আমাৰ এইফালে মমিন খুৰা আৰু মদন খুৰাই একদম বনোৱাত লাগি গৈছে, কাৰণ এতিয়াৰ পৰা নবনালে বহুত দেৰি হৈ যাবতো। সেইকাৰণে সিহঁতে মানে নিজৰ কাম কৰি গৈছে। আৰু যিহেতু পূজাৰী আহি পোৱাহি নাই, সেইকাৰণে আমাৰ মূৰ্তিৰ মুখৰ কাপোৰখন খোলা নাই। তাৰপিছত ল'ৰাবোৰে এইফালে দেখিছেনে একদম কল চল কাটি ৰেডি কৰি আছে, এইফালে আদা কাটি আছে। মই সুধিছোঁ আকৌ তামোল কাটিছা নি বুলি। যিহেতু পূজাৰী আহি পোৱাহি নাই, সেইকাৰণে আকৌ অফিচৰ পৰা আহিলোগৈ। অফিচত আকৌ ছোৱালীখিনিয়ে চাহ বিলাই আছে, এইফালে চাহ খায়ো আহিলোগৈ। আকৌ আহিলোঁ মণ্ডপৰ ওচৰলৈ। তাৰপিছত এইফালে ফাকু উলিয়াই আছে, জানো কিবা তাত মানে নিয়মত লাগে যে, সেইকাৰণে এইবোৰ উলিয়াই আছে। আৰু ফাইনেলি আমাৰ এইফালে পূজাৰী আহি পালেহি। আৰু আমি মানে কি কৰিম আৰু, আমি এইবোৰ জাহা তাহা ভিডিঅ' আৰু এইফালে ময়ো ধূপ চাকি জ্বলাই লৈছোঁ। আৰু যাতে বিশ্বকৰ্মা বাবাই অহা বছৰলৈ গাড়ী এখন কিনিব পৰাকৈ মোক যাতে শক্তি দিয়ে আৰু ধেমালি কৰিছোঁ দেই। তাৰপিছত এইফালে দেখিছেনে সকলোৱে ধূপ চাকি জ্বলাইছে। এইফালে ধূপ চাকি জ্বলাইছে আৰু এইফালে দেৱে পূজা কাম কৰিছে। আৰু ছোৱালীখিনিয়ে একদম ধুনীয়াকৈ নাম জুৰিছে। এনেকৈ বিশ্বকৰ্মা পূজাৰ এনেকৈ নাম আজিলৈকে বহি পোৱা নাছিলোঁ। ইমান যে ভাল লাগিছে নহয়, মই মানে গাবতো নাজানোৱেই, সিহঁতৰ লগতে পূৰা হাত চাপৰি মাৰিছোঁ। আৰু ল'ৰা ছোৱালী যে গোটেইবোৰ আহিছে বুলি ক'লেও মিছা নহয়, কিন্তু এইফালে বহা নাই আৰু সিহঁতি এইফালে ফটো মাৰি ঘূৰি ফুৰিছে, নহ'লে কিবাকিবি নিজৰ ট্ৰেডতো কাম থাকে যে, সেনেকৈ এইবোৰ ট্ৰেডতো নিয়ম চিয়ম কৰিছে। তাতে চাকি বাতি জ্বলাইছে, সেইকাৰণে চব নাই। কিন্তু যিকেইজনী আছে একদম পূৰা এক্সপাৰ্ট আৰু নামতি পূৰা। আৰু মই একদম আগতে বহি লৈছোঁ দেই, মানে দেৱৰ পিছতে বহিছোঁ আৰু মানে দেৱে কি কৰিছে পূৰা চাইছোঁ। মই আকৌ এইবোৰ চাই পিনি বৰ ভাল পাওঁ। আমাৰ যে পূজাভাগ আৰম্ভ কৰোঁতে বহুত দেৰি হ'ল, মানে আমাৰ দেওজনে আৰু দুখন পূজা লৈ থৈছিলে। সেই দুখন পূজা সামৰি মেলি আহোঁতে মানে আমাৰখনত পাওঁতে দেৰিয়ে হ'ল। সেইকাৰণে ল'ৰা ছোৱালীবোৰো মানে আমনি লাগি মানে কিমান ৰখি থাকিব আৰু, সেইকাৰণে য'ত ত'তো গুচি গৈছে। আমাৰ আকৌ কলেজৰ পূজাভাগ ডাঙৰকৈ পতা হয় যে, সেইকাৰণে মানে মাৰ চাবলৈ বৰ মন আছিলে। মায়ে কৈছিলে, কিন্তু কি হ'ব ঘৰতোতো সৰুকৈ অকণমান নিয়ম অকণ কৰা হয় যে, আহিব নোৱাৰিলে। itu murti sah? Itu murti Krishna. Iya mati sih. পূজা পাতল হৈ থাকোঁতে মাজতে আকৌ মই পটককৈ আকৌ অফিচৰ পৰা আহিলোঁগৈ। দেৱশিল্পিন মহাভাগ দেৱানাং কাৰ্য সাধক পূজান গৃহাণ বিধিবত কল্যাণ কুৰু মে সদা এতৎ সচন্দন গন্ধপুষ্প বিল্বপত্ৰ পত্ৰাঞ্জলি ওম বম বিশ্বকর্মণে নমঃ। নমস্তেভ্যং সর্ববিষ্ট সদায় এতৎ সচন্দন গন্ধপুষ্প বিল্বপত্ৰ পুষ্পাঞ্জলি ওম বম বিশ্বকর্মণে নমঃ।
এইফালে আকৌ আমাক দেৱে হাতত বেলপাত আৰু ফুল দিছিলে যাতে আমি বিশ্বকৰ্মা বাবাক অৰ্পণ কৰিব পাৰোঁ। তেওঁ মন্ত্ৰ মাতাৰ পিছত মানে আমাক অৰ্পণ কৰিব দিছে, কিন্তু আমি দলিয়াই দিয়া নাই। দলিয়াই দিলে যাৰ তাৰ ভৰিত লাগিব, বেয়াও লাগে নহয়। সেইকাৰণে এইফালে পাচিটোকে দি দিছে। আমি সকলোৱে পাচিটোতে ফুল আৰু বেলপাতখিনি ঘূৰাই দিছোঁ। সকলোৰ পৰা লৈ যোৱাৰ পিছত বিশ্বকৰ্মা বাবাৰ ওচৰত অৰ্পণ কৰি দিব আৰু। পূজা পাতল হৈ যোৱাৰ পিছত আমাৰ ল'ৰাবোৰে এতিয়া প্ৰসাদ বিলাবলৈ যো-জা কৰিছে। আচলতে পূজা বুলি ক'লে যিয়ে অনুষ্ঠান নহওক প্ৰসাদটোৱে মেইন হয় নাই, আৰু প্ৰসাদটোৰ কাৰণে অলপ এক্সট্ৰাকৈ বেলেগে লোভ লাগে হয়নে নহয়, ক'বচোন দেই। তাৰপিছত আমি প্ৰসাদ লৈ মেলি আকৌ খিচিৰি খাবলৈ বুলি হললৈ আহিলোঁ। এইফালে আমি আকৌ নাম গাই থাকোঁতে খিচিৰি 2টা টিপ মানে খালেই, আমি মানে 3 নম্বৰতহে পৰিছোঁহি। আমি আকৌ নাম গাই থাকোঁতে গ'ল, সকলোৱে খিচিৰিত ধৰিলেহি। এইফালে খিচিৰি, পায়স, লাবৰা, বিলাহী টক, একদম মজা খানা। এইফালে আকৌ আমি আহি পিনি পটককৈ মাজত বহি দিলোঁহি যে, মানে ল'ৰাখিনি খেলি মেলি লাগি গ'ল। সেইকাৰণে আমি মানে ইটো নাই পোৱা সিটো নাই পোৱা চিঞৰি মানে মোৰ ডিঙি শুকাই গৈছেগৈ। বিলাহী টকহে লাগে, পায়সহে লাগে। পিছে ল'ৰাখিনিয়েনো কিমান কৰিব, তথাপিও বহুত কৰিছে। নতুন হিচাপে সিহঁতি আও-ভাও ভালকৈ পোৱা নাই। আৰু খানা কথানো কি ক'ম, আমাৰ মমিন খুৰা আৰু মদন খুৰাটো বনোৱাত এক্সপাৰ্টেই। সেইকাৰণে সকলোৱে দুইজনকে পূৰা শলাগিছে। ৰুমৰ পৰা আকৌ আহিছোঁগৈ জানে, এতিয়া অফিচত কোনো মানুহ নাই। মানে আমাৰ অকল চাবি মাৰা দাদাজন আছে। মই পাৰ্চেলটো মানে থৈ গ'লোঁ, ৰিটাৰ্ণ দিবলৈ দাদাজন আহি আছে। এতিয়া মই পাৰ্চেলটো খুলিম। এতিয়া মানে গডৰেজতে ভৰাই থৈছোঁ, ইয়াৰ পৰা উলিয়াই ল'ব লাগিব। এতিয়া এইটো ৰিটাৰ্ণ, এইটো নিবলৈকে মানে আকৌ আহিছোঁ মই ৰুমৰ পৰা। উপায় নাই, অকলে দেখিছে নহয়, কাপোৰ খুলিবই সময় নাপালোঁ। এতিয়াহে খুলিমগৈ আৰু। আহি গ'লোঁ এতিয়া ৰুম। বাই বাই। ফটো কেইখনমানো লগাই দিছোঁ ভিডিঅ'টোত, আপোনালোকে ক'বচোন দেই কেনেকুৱা লাগিছে। মোৰ পিছে নিজৰে বৰ ভাল লাগিছে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।